my channel Mrinmoy vlogs Assamese আৰু বৰ্তমান এতিয়া সময় হৈছে প্ৰায় আপোনালোকে দেখা পাইছে 10:40 মানে 11টাই বাজে আৰু গৰমটো মানে যিটো লেভেলত বাঢ়ি গৈছে মানে এই পৃথিৱীত যে থাকাটো মুস্কিল হৈ পৰিছে সেইবিলাক বাৰু হৈ থাকিব এচিনে মই চেণ্ডেল লেক্সিনে মাইছ কি অৱস্থা হৈছে মানে গেছি ব্যাক চেণ্ডেল গেছি তো সেইকাৰণে পুৰণিক বিদায় আৰু নতুন আদৰণি জনোৱা টাইম আহি গ'ল তো নতুন লৈছো সেইকাৰণে মানে সব আপডেট কৰি থাকিব লাগে লাইফটোত যা চলা তোৰ কাম নাই যা আৰু চেণ্ডেলটো আপডেট কৰিছো আৰু লগতে চৌপাশটো পুৰা অলপ আপডেট কৰি পাইছো এজনে ফুল পুৰা দি দিছো মানে তাৰ লুকিং ইজ সো বিউটিফুল অনলি সেই বুলি নহয় ইয়াতে জালাত বুলি পুতি দিয়া হৈছে এই দেখা পাইছে ধুনীয়াকৈ বস্তা কটা মানে চবতে ধুনীয়াকৈ লাইনকে দি দিয়া হৈছে আৰু এইবোৰ পুতাৰ ফলত ধুনীয়া সেউজীয়া ভাইব চাই গৈছে কিবা এটা ভাল লাগে কিন্তু সেউজীয়া পৰিৱেশ আৰু এসে ডাইৰেক্ট খেয়া দুটা ভাও আহি গ'ল বাকী ভাই তহঁতি কৰিবি দেখা দিলি মানে হঠাৎ মই কৈছো না তোক সাউথ আফ্ৰিকাৰ পৰা আহিলো সাউথ আফ্ৰিকা পাই ঠিক আছে দে তই পিছে কৰি পেলি সিটো সাউথ আফ্ৰিকাৰ পৰা আহিলে তই কই পাই এই গাতাৰ পৰা আহিছে নিনি গাতাৰ পৰা আহিছে দেখছি গাইছ কি পাগালা চলি এই গাড়ীখন দেখছে না গাড়ীখন পাবা নে মানে এনেকৈ পাকাইছি মোৰ দেখিলে কি গাইছ পিৰি আহে গাইছ মানে মোৰ গাড়ীখন লৈলেও এনেকৈ পাকাব মানে গাইছ আৰু নকদে আৰু ক'বাক লাগে ভাষা নাই মোৰ সেই 125cc গাড়ীখন এনেকৈ পাকাইছি গাইছ মই মৰি যাওঁ গাইছ মই 200cc গাড়ীও এনেকৈ নাপাকাওঁ শক্তিও নাই দেচোন গাইছ বাকী যে হক যি গৰম মানে ঘৰত কেনেকৈ থাকিমে তই সেইকাৰণে গাছত তত আহিছোঁ ঘৰত কেনেকৈ জীৱন কটাবি বিয়াই ঘৰত জীৱন কটাব বাহিৰতে কটাব লাগে তাকে মানে ফ্ৰিজৰ ভিতৰত মানে মাথাটো সোমাই থৈ দিম মই কালি ৰাতি মানে কি হৈছে আমাৰ ইনভাৰ্টাৰটো চাৰ্জ নাই মানে কি হৈছে ইনভাৰ্টাৰটো বেয়া হৈছে কাৰণে অলপ লাইন আছে কিন্তু ফেনে আমাক কাম দিয়া নাই সেইকাৰণে কি হৈছে ডাইৰেক্ট ফ্ৰিজৰ ভিতৰতে সোমাই গৈছোঁ গাইছ মই দোষ কি কৈছে লাইন নাছিল কোনদি লাইন নাছিল ফ্ৰিজৰ ভিতৰত কেনেকৈ আছে ফ্ৰিজত আকৌ কেনেকৈ লাইন আহিলে কিবা বকে গাইছ বহুত যি আহে কেমেৰা টন কৰিলে মানে যি পাই থাকে আৰু আমলাং বকে মেণ্টেল পাগল ফুল পাগল ই মিনময় লিমিট ক্ৰছ কৰি ভালছে মিনময় বাকী যিয়ে নক তিনিটা আহিছে এইটো এই গৰম অলপ মানে ঠাণ্ডাৰ অনুসন্ধানত আমি তিনিটা ভাই যাই আছোঁ বৰ্তমান দেখা যাক কি পাওঁ যা আছোঁ তাকে গৰমত তো ধুনীয়াকৈ আমি বৰ্তমান ঠাণ্ডাৰ অনুসন্ধানত আমি আহি পালোঁ এটা এনেকুৱা লোকেশ্যন য'ত আছে অনলি কাৰ্বন নহয় নদী তো এছে নদী দেখছি তো ইয়াতে মানে ঠাণ্ডাৰ সন্ধানত আমি আহিলোঁ কিমান এই গৰমত ভিজি থাকিম তো সেইকাৰণে অলপ ঠাণ্ডাতে ভিজো ইয়াত নামি গৈছে হৈছে দে ধুনীয়াকৈ কাপোৰ কানিখিনি ইয়াতে থৈ দিলোঁ তো খানটো নামছে মই পুৰা কাপোৰটো চেঞ্জ কৰি ল'লোঁ কেনে মজা দে তো বৰ্তমান এই পানীত নামি গেল মানে ভাই দে তই গেলা গৰম খালো ডাইৰেক্ট আহি গৈছোঁ পানীত তো ভাল লাগছি ভাত কেনে লাগছি মানে এনেকুৱা লাগছি দে ফ্ৰিজৰ ভিতৰত সোমাই আছোঁ তো পুৰা ঠাণ্ডা কুল পানী মাষ্টি 1 2 3 দিছোঁ তো ডুব মাৰি তই ঠাণ্ডা পানী মাজত ভায়াত মোৰ এটা কথাই মনত পৰে এটা আপি আছিল মোক কৈছিল এই পানীত তলো পাই আই লাভ ইউ দেখছি গাইছ পানীৰ তলত আপি আহে বোলে কোনোবাই অ' গাইছ এতে জানা মানুহ কোনো এটা মোৰ পে নাহে আমি আহিছোঁ আৰু ছাগালকেইটা ক'বাৰ পৰা গাই তই যিয়ে নহওক এই গেলা গৰম ভাওত অলপ পানীত মানে গাটো ধুকি দে লগ পাই চাওক নকক গা ধোৱাত ব্যস্ত এফালে মিনময় কেন লাগছি আল্টি পানীত ক'ত জুই পালি বে তো ধুনীয়াকৈ আমি গা চা ধুই ল'লোঁ আৰু কাপোৰো সলাই ল'লোঁ বাকী ভাইত কেনে লাগিলে এনে গা চা ধুই তাকে যিয়ে নহওক এই গৰম ভাওত কিবা এটা ভাল লাগিল কিন্তু মানে কিবা এটা ৰিলেক্স ফিল হৈ যায় যি কি নহওক যাই ল ৰ'ব তো যাই লওঁ মানে হাঁহিয়ে ধুনীয়াকৈ আমি বৰ্তমান গা চা ধুই ডাইৰেক্ট আহি পালোঁ ঘৰ আৰু ঘৰ আহি দেখোঁ যে আহি পেলাই এটা পাৰ্চেল তো পাৰ্চেল মানে বিশেষ পাৰ্চেল নহয় মানে লাভ লেটাৰ অ' চৰি পান কাৰ্ড আৰু বচোন আজিকালি পান কাৰ্ডৰ কি অৱস্থা কৰিছে এখানে গাইছ পান কাৰ্ডখন যি কি নহওক আহিলে ফাইনেলি তো বাকী এবাৰ মোৰ চেনেলটো তলফালে চাওক 10,000 ছাবস্ক্ৰাইবাৰ হ'ব যাই আছে তো অলপ লাগে বাৰু 10,000 হ'ব যদি আপোনালোকে ছাপোৰ্ট কৰে তো সেইখিনিও কমপ্লিট হৈ যাব তো যিয়ে নহওক বাৰু আজি ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰোঁ তো যদি ভিডিঅ'টো কিবা অলপ ভাল লাগিল লাইক কৰি দিব আৰু যদি বেয়া লাগছে গাইছ ডাইৰেক্ট ডিছলাইক কৰি দিয়ক তো লগ পাম বহুত ধমাকা ভিডিঅ'ৰ সৈতে আজিলৈ বিদায় বাই গাইছ বিদায়